আই এক্সপেক্ট যে প্ৰথম যে তেখেতসকলৰ এক্সিকিউটিভ কাউন্সিল হ'ব, এক্সিকিউটিভ কাউন্সিল মিটিং যে হ'ব, ইচি মিটিঙত তেখেতসকলে BTRৰ আনএমপ্লয়ড ইউথসকলৰ কাৰণে 100 crore তেখেতসকলে এল'কেট কৰিব লাগে। এইটো খালি আৰু মানে পেপাৰত নহয়, নট অন পেপাৰ, একচুৱেল টাৰ্মছত যাতে 100 crore তেখেতসকলে আমাৰ BTRৰ আনএমপ্লয়ড ইউথসকলৰ কাৰণে এইটো এল'কেট কৰে। তেখেতসকলে প্ৰমিছ কৰিছে, প্ৰত্যেকবাৰে মিটিঙত কৈছে, মই শুনিছোঁ হাগ্ৰামা মহিলা দেৱে কৈছে, BPFৰ বিভিন্ন নেতাসকলে কৈছে, ফেচবুকত লিখিছে, ফেচবুক লাইভত কৈছে, মিডিয়াত কৈছে। গতিকে আপোনালোকে এই গেৰেণ্টিটো আপোনালোকে ফুলফিল কৰিব প্লিজ। এইটো প্ৰথম এক্সিকিউটিভ কাউন্সিলত আপোনালোকে এইটো প্ৰমিছটো ফুলফিল কৰিব। প্ৰথম এক্সিকিউটিভ কাউন্সিলত যদি 100 crore এল'কেশ্যনটো দেখা নাপায় তো আপোনালোকে বেয়া নাপাব। এইটো আমি যিহেতু বিৰোধী দলৰ মানে কিবা বহিছোঁ, বিৰোধীৰ আসনত বহিছোঁ, আমি এইটো কিন্তু আপোনালোকক সদায় ৰিমাইণ্ড কৰি থাকিম। 100 crores ইন দ্য ফাৰ্ষ্ট এক্সিকিউটিভ কাউন্সিল মিটিং ফৰ দি আনএমপ্লয়ড ইউথছ অফ বড়োলেণ্ড। সকলোকে ধন্যবাদ জনাইছোঁ আজি ফেচবুক লাইভত জইন কৰাৰ কাৰণে। আপোনালোকে সকলোৱে জানে, দেখিছে, আজি পঞ্চম BTR কাউন্সিলৰ শপত গ্ৰহণ সমাৰোহ সমাপ্ত হৈ গ'ল। বহুত বৰষুণৰ মাজতো, ইমান মুছলাধাৰ বৰষুণ হোৱা স্বত্তেও গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজি হাগ্ৰামা মহিলাৰী দেৱে পঞ্চম যে আমাৰ BTR ইলেকশ্যন হৈ গ'ল, হৈ যোৱাৰ পিছত তেখেতে CM হিচাপে আজি শপত গ্ৰহণ কৰিলে আৰু ৰিহন দৈমাৰী ডাঙৰীয়াই ডেপুটি CM হিচাপে আজি শপত গ্ৰহণ কৰিলে। মই তেখেতসকলক শুভেচ্ছা জনাইছোঁ। মোৰ ভাগ্য খুবেই বেয়া, আমি UPPLৰ এটা টিম হিচাপে আজিৰ যে শপত গ্ৰহণ সমাৰোহ তাতে অংশগ্ৰহণ কৰিম বুলি সিদ্ধান্ত লৈছিলোঁ। আমাৰ বহুত MCLA, MP, MLA, মন্ত্ৰী সকলোৱে আমি একেলগে যাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক, ৰিহন দৈমাৰী ডাঙৰীয়াক আৰু BPFৰ গোটেই টিমটোক শুভেচ্ছা জনাবলৈ আজি শপত গ্ৰহণ সমাৰোহত অংশগ্ৰহণ কৰাৰ কথা আছিল। আমাৰ বাকী জ্যেষ্ঠ নেতাসকল আজি শপত গ্ৰহণ সমাৰোহত গৈ পালে, অংশগ্ৰহণ কৰিলে, তেখেতে শুভেচ্ছা যাচিলে। মই ঘৰৰ পৰা 10:30 বজাতে ওলাইছিলোঁ। ওলাই পেলাই মই গ'লোঁ, গৈ পেলাই আজি ট্ৰাফিক মেনেজমেণ্টটো বহুত পুৱাৰ হৈছে। ট্ৰাফিকত মই ইমান বেয়াকৈ ফচিলোঁ, 10:30 বজাৰ পৰা মই 1টা বজালৈকে মই ফচিলোঁ। ডিমলগাঁও যে চাৰিআলি আছে, ডিমলগাঁও চাৰিআলিৰ পৰা যে ৰাইট ছাইডত বড়োলেণ্ড গেষ্ট হাউচ হৈ আমাৰ গ্ৰীণফিল্ডত যাব লাগিছিল বা BTC ছেক্ৰেটেৰিয়েটত প্লে'গ্ৰাউণ্ডত যাব লাগিছিল, মই যাবই নোৱাৰিলোঁ। ত' 10:30 বজাৰ পৰা 3.5 ঘণ্টা ফচি 1টা বজাত মই ৰিটাৰ্ণ হ'ব লগা হ'লোঁ। তো মোৰ বহুত মানে বেড লাক that I could not go and attend the swearing in ceremony of Srijut Hagrama Mohilari and his team. I felt really bad. I wanted to congratulate him personally, shake hands and wish him luck for next 5 years. যি নহওক সমাৰোহটো হৈ গ'ল। দেখিলোঁ মহামহিম গৱৰ্ণৰ ডাঙৰীয়া উপস্থিত আছিলে, অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত আছিল। আমাৰ UPPLৰ মাননীয় কেবিনেট মন্ত্ৰী উৰ্খাও গৰা ব্ৰহ্ম ডাঙৰীয়া উপস্থিত আছিল। আমাৰ বিৰোধী দলপতি UPPLৰ খাম্পা বৰগোহাঁই ডাঙৰীয়া উপস্থিত আছিল। আমাৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া উপস্থিত আছিল। আমাৰ MLA লৰেন্স ইছলাৰী ডাঙৰীয়া উপস্থিত আছিল। MCLA ধনঞ্জয় বসুমতাৰী, উইলছন হাজদা, তেখেতসকল আমাৰ UPPL তৰফৰ পৰা আজি শপত গ্ৰহণ সমাৰোহত অংশগ্ৰহণ কৰিছে আৰু অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, ৰিহন দৈমাৰী ডাঙৰীয়া আৰু গোটেই BPF টিমক যে তেখেতসকলে যে ৰাইজৰ মেণ্ডেট পায় অহা 5 বছৰৰ কাৰণে 2025 পৰা 2030 চনলৈকে
তেখেতসকলে মানে বিটিআৰবাসী ৰাইজক সেৱা আগবঢ়াই যোৱাৰ কাৰণে যে সুযোগ সুবিধা তেখেতসকলে পাইছে তাৰ কাৰণে তেখেতসকলক শুভেচ্ছা যাচি আহিছে এইটো এজ পাৰ্ট অফ দ্য ডেম'ক্ৰেটিক ট্ৰেডিশ্যন যে এটা গভৰ্নেন্স ছিষ্টেমত এটা ৰুলিং পাৰ্টি থাকে আৰু আনটো অপজিশ্যন পাৰ্টি থাকে আজিৰ দিনত BPP ৰুলিং পাৰ্টি হয় আৰু UPPL অপজিশ্যন পাৰ্টি হয় দুইটা ৰুলিং আৰু অপজিশ্যন দুইটা পাৰ্টি মিলিয়ে গণতন্ত্ৰৰ ব্যৱস্থাটো চলায় ডেম'ক্ৰেটিক ছিষ্টেমটো চলায় গতিকে আমি যে পঞ্চম যে আমাৰ BTRৰ যে কাউন্সিল ইলেকশ্যন হৈ গ'ল ইয়াৰ পিছত আমি এতিয়া মেচিয়ৰ হৈছোঁ এজ এ কাউন্সিল আজি আমি 2003 চনৰ পৰা 2025 চনত ভৰি দিলোঁ গতিকে এই 22 বছৰীয়া বৰ্ণিল এটা যাত্ৰাৰ পিছত আৰম্ভণি 2005 চনত যেতিয়া প্ৰথম নিৰ্বাচন হৈছিল মানুহ ইমান বুজি পোৱা নাছিল 2010 চনতো আমি দেখিছোঁ যে বহুত তেনেকুৱা ইলেকশ্যন ৰিলেটেড ভাইলেন্স বা চৰকাৰৰ প্ৰতি মানে বহুত মানে উচ্চ আকাংক্ষা বা ৰাইজৰ যি কি আছিলে কাউন্সিলটো লৈ যে ধাৰণা আছিলে এই ধাৰণাবোৰ মানে বেলেগ ধৰণৰ আছিলে 2015 চনত যেতিয়া ইলেকশ্যন হ'ল তেতিয়া অলপ মেচিয়ৰ হ'ল 2020 চনত আৰু বেছি মেচিয়ৰ হ'ল আজি 2025 চনত আমি বেছি মেচিয়ৰ হ'লোঁ গতিকে ভাল লাগিল 2020 চনত আমাৰ UPPL আৰু BJPৰ শপত গ্ৰহণ হৈছিল তেতিয়া কিন্তু আমি কোনো বিৰোধী দলৰ MCLA বা বিৰোধী দলৰ নেতা তেনেকুৱা আমি নাপালোঁ 2020 চনত আজি 2025 চনত আমি দলে বলে গৈ অংশগ্ৰহণ কৰিছিলোঁ মই ব্যক্তিগতভাৱে গৈ নাপালোঁ এইটো বেলেগ কথা কিন্তু আমাৰ দলৰ পৰা আমাৰ শীৰ্ষ নেতৃত্বই তাতে অংশগ্ৰহণ কৰিলে তো যি নহওক বন্ধুসকল বান্ধৱীসকল ফেচবুক লাইভ অহাৰ মানে কেইটামান মোৰ উদ্দেশ্য আছে প্ৰথম উদ্দেশ্য আজি যেহেতু হাগ্ৰামা মহিলাৰী দেৱে আৰু ৰিহন দৈমাৰী ডাঙৰীয়াই আৰু BPPৰ যে নেতৃবৃন্দ আছে তেখেতসকলে শপত গ্ৰহণ কৰিলে এতিয়া তেখেতসকলে শাসনভাৰত আছে আমি আজি বিৰোধী মানে দায়িত্ব আমি লৈছোঁ গতিকে আজিৰ এই ফেচবুক লাইভৰ জৰিয়তে মই অনুৰোধ কৰিব বিচাৰিছোঁ মই BPF দলৰ নেতৃত্বক অনুৰোধ কৰিব বিচাৰিছোঁ বিশেষকৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতসকলৰ যে ইস্তাহাৰ আছিলে এই ইস্তাহাৰত বহুত কথা লিখিছে বহুত কথা আমি এতিয়া ষ্টাডি কৰি আছোঁ মই পাৰ্চনেলি ষ্টাডি কৰি আছোঁ তেখেতসকলক ধন্যবাদ জনাইছোঁ এটা তেখেতসকলে BPF দলৰ গ্যাৰেণ্টি বুলি এটা পেজ তাতে ৰাখিছে একদম মানে কিবা লাষ্টত ইস্তাহাৰৰ লাষ্টত মই দেখা পালোঁ লাষ্টত না ফাৰ্ষ্টত দেখিলোঁ মই দেখা পালোঁ আৰু বহুত ৰাস্তাই ঘাটে মই যেতিয়া মানে কেম্পেইনত আছিলোঁ হৈ যোৱা যে আমাৰ BTR কাউন্সিল ইলেকশ্যন আছে এই কাউন্সিলৰ ইলেকশ্যনৰ সময়ত কেম্পেইনৰ সময়ত মই দেখা পালোঁ কিছুমান ফ্লেক্স বেনাৰ বনাই গ্যাৰেণ্টিবিলাক একদম ভিজিবলভাৱে লিখিছে ভালকৈ লিখিছে একদম ভিজিবল আছিলে সবে দেখা পাইছে হয়তো এইটোৰ কাৰণে পাব্লিকে তেখেতসকলক ভোট দিলে যে এইটো গ্যাৰেণ্টিটো দিছে এইটো গ্যাৰেণ্টিটো ভাল এইটো এই গ্যাৰেণ্টিবিলাক যদি ফুলফিল কৰে আমি তেখেতসকলকে ভোট দিব লাগে বুলি ৰাইজে আজি ভোট দিছে আস্থাত তেখেতসকলক লৈছে প্ৰথম গ্যাৰেণ্টিত তেখেতসকলে কৈছে যে 2003 চনৰ পৰা 10 ফেব্ৰুৱাৰী 2003 চনত যে BTC চুক্তি স্বাক্ষৰ হৈছিল তাৰপিছত 2005 চনত যে আমাৰ ভোটাৰ তালিকা মানে কি হৈছিল পাব্লিছ হৈছিল 2005 চনত যে প্ৰকাশিত যি ভোটাৰ তালিকা আছে ইয়াৰ বেচিছত মানে এটা কি কৰা হ'ব এইটো ল্যান্ড সাৰ্ভে কৰা হ'ব ল্যান্ড সাৰ্ভে কৰি মানে সকলো ভূমিহীন মানুহক ভূমিপট্টা দিয়া হ'ব বুলি ব্যৱস্থা কৰা হ'ব বুলি প্ৰথম গ্যাৰেণ্টিটো এইটো আছে তো মই অনুৰোধ কৰিম BPF দলৰ নেতৃবৃন্দক আজি আমাৰ BTR চৰকাৰৰ জনে বহিলে হাগ্ৰামা মহিলাৰী দেৱ আৰু ৰিহন দৈমাৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ UPPL দলৰ সাধাৰণ সম্পাদক হৈ মই অনুৰোধ কৰিম তেখেতসকলে যে এই যে মাটিৰ যে জৰীপ মাটি নোহোৱা মানুহৰ জৰীপ বা 2005 চনৰ যে ভোটাৰ তালিকাত প্ৰকাশিত ব্যক্তিসকল আছে ভোটাৰসকল আছে তেখেতসকলকে সকলোকে ভূমি অধিকাৰ দিয়াৰ যে তেখেতসকলে প্ৰতিশ্ৰুতি দিছে
এইটো প্ৰতিশ্ৰুতি তেখেতসকলে 3 মাহৰ ভিতৰত এইটো পূৰণ কৰিব লাগে। এইটো মোৰ মানে UPPLৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে মই এইটো তেখেতসকলক অনুৰোধ কৰিছোঁ। দ্বিতীয় গেৰেণ্টি আছিল তেখেতসকলে BTRৰ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে 100 কোটি টকা প্ৰত্যেক বছৰে প্ৰদান কৰিব। এটা বাজেট এল'কেট কৰিব 100 crores এভৰি ইয়াৰ ফৰ দি আনএমপ্লয়ড ইউথছ। এইটো তেখেতসকলে ছেকেণ্ড গ্যাৰেণ্টি হিচাপে দিছে। গ্যাৰেণ্টি দেই, গ্যাৰেণ্টি মানে কি? গ্যাৰেণ্টি মানে পাবই। আপুনি ধৰি লওক এটা মোবাইল কিনিছে, মোবাইল কিনাৰ পিছত আপোনাক যদি গ্যাৰেণ্টি বুলি কয় মোবাইলটো বেয়া হ'লে নতুন মোবাইল পায় আপুনি, ৱাৰেণ্টি নহয়। ৱাৰেণ্টি হ'লে অলপ মেৰামতি কৰি দিয়ে আপোনাক। তো গ্যাৰেণ্টি বুলি যেতিয়া কৈছে, গতিকে মই এক্সপেক্ট কৰিম। তৃতীয় প্ৰমিছ হিচাপে আপোনালোকে কৈছে যে ফৰ ছিনিয়ৰ চিটিজেন, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ফৰ পাৰ্চন উইথ ডিছেবিলিটিছ, ফৰ পাৰ্চন উইথ ডিছেবিলিটিছ এণ্ড ফৰ ছিনিয়ৰ চিটিজেনছ আপোনালোকে 10 কোটি টকাকৈ ধাৰ্য কৰিব বুলি কৈছে। এইটো 10 কোটি টকা ছিনিয়ৰ চিটিজেন আৰু পাৰ্চন উইথ ডিছেবিলিটিছৰ কাৰণে আপোনালোকে প্ৰত্যেক বছৰে 10 কোটি যে দিব বিচাৰিছে, এইটো প্ৰথম এক্সিকিউটিভ কাউন্সিলতে আপোনালোকে এইটো ধৰিব লাগিব। মহিলা সবলীকৰণৰ কাৰণে, ৱাও, women empowermentৰ কাৰণে এইটো ইটছ মাই ফেভাৰিট। I have worked on women's empowerment issues for more than 2 decades. I love it. মই বহুত ভাল পাইছোঁ। আপোনালোকে 40 কোটি টকা প্ৰত্যেক বছৰে 40 কোটি টকাকৈ আপোনালোকে প্ৰদান কৰা হ'ব বুলি আপোনালোকে গ্যাৰেণ্টি দিছে। গ্যাৰেণ্টি দেই, নট ৱাৰেণ্টি। প্ৰথম এক্সিকিউটিভ কাউন্সিলত আপোনালোকে উইমেন এম্পাৱাৰমেণ্টৰ কাৰণে বিভিন্ন আপোনালোকে হোৱাট এভাৰ ইউ ৱান্ট টু ডু, মহিলা সবলীকৰণৰ কাৰণে, উইমেন এম্পাৱাৰমেণ্টৰ কাৰণে 40 crores আপোনালোকে প্ৰত্যেক বছৰে এল'কেট কৰিব বিচাৰিছে। আৰু এইটো আপোনালোকে প্ৰথম এক্সিকিউটিভ কাউন্সিলতে এইটো এল'কেট কৰিব 40 crores ফৰ উইমেন এম্পাৱাৰমেণ্ট। আৰু ফৰ ইকনমিকেলি বেকৱাৰ্ড ছেকশ্যন, EWS, ইকনমিকেলি উইকাৰ ছেকশ্যন অফ ছ'চাইটি, আপোনালোকে টোটেল 50 কোটি টকা অনুদান প্ৰদান কৰা হ'ব বুলি কৈছে। ফৰ ইকনমিকেলি উইকাৰ ছেকশ্যন ছ'চাইটি আপোনালোকে টোটেল 50 কোটি এল'কেট কৰিব বিচাৰিছে। এই মাটি পাট্টা জৰীপ এইটো আছে যে অলপ সময় লাগিব, এইটোতো আপোনালোকক 3 মাহ লাগি যাব পাৰে। তো মই ভাবোঁ যে এইটো 3 মাহ সময় লওক আপোনালোকে। ফাৰ্ষ্ট 90 days এইটো প্ৰথম গ্যাৰেণ্টি হয় আপোনালোকৰ। 90 days আপোনালোকে এইটো সময় লওক, মাটিৰ জৰীপ কৰা, মাটি পাট্টা প্ৰদান কৰা, এইটো কৰক। আৰু বহুত ইজি হয়। আমি এতিয়া বৈশ্যমতী বুলি অলৰেডি এটা মিছন মানে লঞ্চ কৰিছিলোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াই UPPL চৰকাৰৰ দিনত বৈশ্যমতী বুলি এটা মিছন লঞ্চ কৰিছে। এইটো অনলাইন আছে। এভৰি লেণ্ড ৰেকৰ্ড ইজ নাও ডিজিটাইজড। BTR Council is the first council that digitized the land fully. 100% digitization of land records BTR Council কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত। আৰু এইটো মানে এটা অনলাইন এটা ছাৰ্ভিচ এটা আছে বৈশ্যমতী বুলি। এইটো বৈশ্যমতীৰ দ্বাৰা দি আপোনালোকে আৰামছে এইটো কৰিব পাৰে। আৰু যিহেতু লেণ্ড ৰেকৰ্ডটো ফুলি ডিজিটাইজড আছে, এতিয়া আপোনালোকে এইটো জৰীপ কৰা, কিবা কৰা বহুত ইজি হৈ যাব। গতিকে আপোনালোকে এইটো 3 মাহত কৰক। বাকী গ্যাৰেণ্টি যিবিলাক ইউথৰ কাৰণে 100 crore, ছিনিয়ৰ চিটিজেন এণ্ড পাৰ্চন উইথ ডিছেবিলিটিছ আপোনালোকে 10 crore, মহিলা সবলীকৰণৰ কাৰণে আপোনালোকে 40 crore, আৰু EWSৰ কাৰণে ইকনমিকেলি উইকাৰ ছেকশ্যন অফ ছ'চাইটি আপোনালোকে 50 crore এল'কেশ্যন এইটো ফাৰ্ষ্ট এক্সিকিউটিভ কাউন্সিলত আপোনালোকে কৰিব। যিহেতু এইটো আপোনালোকৰ গ্যাৰেণ্টি, আপোনালোকৰ গ্যাৰেণ্টিৰ ওপৰতে মানুহে ভোট দিছে। আৰু যিহেতু আমি অপজিশ্যনৰ চেণ্টিমেণ্টক ৰিপ্ৰেজেণ্ট কৰোঁ, আপোনালোকে 7,80,000 এৰাউণ্ড 7,80,000 আপোনালোকে ভোট পাইছে গোটেই BTRত। 40টা সমষ্টিত আপোনালোকে 7,80,000 মানুহে BPF চৰকাৰ বিচাৰিছে। আৰু আমি 6,25,000 UPPLে পাইছে। আৰু প্ৰায় 4.5 লাখ 4.5 লাখ ভাৰতীয় জনতা পাৰ্টীয়ে পাইছে, অন্যান্যই আৰু কিছুমান পাইছে। চ' প্ৰায় ৰাফলি অপজিশ্যন ছাইডত বা নন BPF যে চেণ্টিমেণ্ট আছে, নন BPF ভোটাৰ্ছ ৰাফলি এৰাউণ্ড 12 lakhs, 11 to 12 lakhsে মানে BPFক ভোট দিয়া নাই। 7,80,000 ভোট দিছে।
গতিকে আমি এই যে মোৰ দেন 1 মিলিয়ন যে ভোটাৰ্ছ আছে তাৰ চেণ্টিমেণ্টটো আমি ৰিপ্ৰেজেণ্ট কৰিবই লাগিব আপোনালোকে এইটো বেয়া পাব নালাগে আপোনালোকে ভাবিব নালাগে যে আজি শপত গ্ৰহণ সমাৰোহৰ দিনতে এইটো কিয় ক'লে বুলি এইটো বেয়াভাৱে মই কোৱা নাই যেহেতু ৰাইজে আপোনালোকক আস্থাত লৈছে আপোনালোকক সমৰ্থন জনাইছে আপোনালোকক আকোৱালি লৈছে আমাৰ বিৰোধী হিচাপে আমাৰ এইটো দায়িত্ব আছে যে আপোনালোকক অলপ ৰিমাইণ্ড কৰি দিওঁ নহ'লে আপোনালোকে ইমান উঠল মাথল পৰিৱেশত ইমান এই যে গান বাজনা কিবা কিবি এইবিলাক যে চলিছে এতিয়া মানে বহুত ফেষ্টিভ ছিজনো হৈ আছে এইবিলাকত যদি আপোনালোকে পাহৰি যায় পাহৰি গ'লে যে আমাৰ ফিউচাৰ ইলেকশ্যনছবিলাক আছে MLA ইলেকশ্যন আহি আছে তাৰপিছত MP ইলেকশ্যন আহি আছে তাৰপিছত আকৌ কাউন্সিল ইলেকশ্যন আহিব তো তেনেকৈ আপোনালোকে যদি 5 বছৰটো শেষ কৰি দিয়ে তো গ্যাৰেণ্টিটো কি হ'ব গ্যাৰেণ্টিটো আপোনালোকে দিব লাগিব যেনেকৈ মোবাইলটো মই কিনিলোঁ কিনাৰ পিছত মোবাইলটো বেয়া হৈ গ'ল বেয়া হৈ যোৱাৰ পিছত মই মোবাইলটো ঘূৰাই পাবলৈ নতুন মোবাইল ঘূৰাই পাবলৈ আপোনাৰ যদি দোকানত চক্কৰ মাৰি থাকিব লাগে ডেইলি যাব লাগে তাতেতো মানে বহুত কথা আহি যাব মই ঘৰৰ পৰা ওলাই যাম ৰিক্সা ভাড়া লাগিব আকৌ ঘূৰি আহিব লাগিব আকৌ যাব লাগিব সময়ৰ কথা আছে এইটোতো মানে নহ'ব গতিকে আপোনালোকে যে 5টা গ্যাৰেণ্টি আপোনালোকে দিছে বাকীবোৰ আমি চাই আছোঁ আপোনালোকৰ যে ইস্তাহাৰ এইটো আমি ষ্টাডি কৰি আছোঁ ষ্টাডি কৰি পেলাই এইবিলাক মানে ফিউচাৰত আমি কৰি যাম আৰু কেইটামান অনুৰোধ আছে এইটো BTRৰ যুৱক যুৱতীসকলে মোক মানে বাৰে বাৰে মেছেজ কৰি আছে ক'ব দি আছে এইটো হ'ল প্ৰায় 1100 যে টিচাৰ্ছ এলিজিবিলিটি টেষ্ট পাছ কৰা টেট যে পাছ কৰিছে টেট পাছ কৰা যে ব্যক্তিসকল আছে তেখেতসকলক অলৰেডি মানে এডভাৰটাইজমেণ্ট দিয়া গৈছে কোড অফ কণ্ডাক্টটো ছাডেনলি অহাৰ কাৰণে এই প্ৰায় 1100 যে আমাৰ টিচাৰ্ছ এলিজিবিলিটি টেষ্টত মানে এলিজিবল হোৱা যিখিনি আমাৰ BTRৰ যুৱক যুৱতীসকল আছে তেখেতসকলে যে চাকৰিটো পাব লাগে এইটো কাইণ্ডলি আপোনালোকে 1 মাহৰ ভিতৰত এইটো দি দিয়ক জাষ্ট এইটো মানে দিবহে লাগে এইটো অলৰেডি মানে এপ্লাই কৰিছে মানুহে এপ্লাই কৰি পেলাই স্ক্ৰুটিনি হৈ গৈছে চিলেক্টো হৈ গৈছে লাষ্ট মুহূৰ্তত মানে কোড অফ কণ্ডাক্ট আহাৰ 20 দিন 25 দিনমান আগত মানে এইটো এনাউন্সমেণ্টটো দিব লাগিছিলে আগৰ চৰকাৰে দিব নোৱাৰিলে কিয়না যে নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং যে NIOS য'ত মানে চাৰ্টিফিকেট পোৱা আমাৰ ল'ৰা ছোৱালীসকল আছে তেখেতসকলে এইটো কোৰ্টত এটা পেণ্ডিং অৰ্ডাৰ আছে লগতে যে অসম চৰকাৰে এটা কমিটি গঠন কৰি দিছে অসম চৰকাৰে কমিটি গঠন কৰি দি এই কমিটিৰ ৰিপৰ্টটো অহা নাছিলে তো এই NIOSৰ মানে যে আমাৰ এপ্লিকেণ্টছবিলাক আছে তেখেতসকলৰ টেট আছে প্লাছ NIOSত আমাৰ যে কি কয় এইটো আমাৰ এই যে ডিপ্ল'মা চাৰ্টিফিকেটটো থাকে এইটো যে NIOSৰ পৰা পাইছে ডিগ্ৰীটো এইটো দিব লাগে না নালাগে এই সিদ্ধান্ত লওঁতে বহুত মানে পলম হৈ গ'ল গতিকে ইফালে ইলেকশ্যনৰ প্ৰিপাৰেশ্যন আছিলে কিবা আছিলে তো সময় নহ'ল এইটো আপোনালোকে কাইণ্ডলি 1 মাহৰ ভিতৰত দিব আৰু যাতে স্বচ্ছ নিকাভাৱে আপোনালোকে দিয়ে এইটো অনুৰোধ কৰিছোঁ লগতে 4th গ্ৰেডৰ মানে অফলাইন আৰু অনলাইনৰ প্ৰায় 400+ এইটো দিবলগীয়া আছিলে যিখিনি এটা ছেকশ্যনৰ মানে কিবাটো দিয়া হৈছে আৰু 3rd গ্ৰেডৰ চাকৰিটো আছে এইটো সব মানে কিবাই কৰা আছিলে এডভাৰটাইজমেণ্ট দিয়া আছিলে ইণ্টাৰভিউ হৈ গ'ল ৰিটেন এক্সামৰ ৰিজাল্টো হৈ গ'ল এইটো আপোনালোকে কাইণ্ডলি অহা 1 মাহৰ ভিতৰত এইটো দিব এইটো অনুৰোধ থাকিল যে আমাৰ 3rd গ্ৰেড 4th গ্ৰেড মিলি পেলাই দুইটা মিলি প্ৰায় অলমষ্ট 900 যে আমাৰ ভেকেঞ্চি আছিলে প্ৰায় 900 যে ভেকেঞ্চি আছে এই 900 ভেকেঞ্চিটো আপোনালোকে ফিল আপ কৰিলে আপোনালোকৰো ভাল হ'ব চৰকাৰ চলোৱাত আপোনালোকে হেল্প পাব এছিষ্টেঞ্চ পাব আৰু ভাল হ'ব গভৰ্নেন্সত আৰু যিখিনি টেট আছে টেটসকলক যদি আপোনালোকে সোনকালে যদি মানে এপইণ্টমেণ্টটো দিয়ে এইটো মানে সব প্ৰচেছটো শেষে আছে এইটো যদি এপইণ্টমেণ্টটো দিয়ে আমাৰ স্কুলবোৰত মানে ছিংগল টিচাৰ বা তেনেকৈ 2জনহে টিচাৰ আছে স্কুল চলাবলৈ বহুত টান হৈছে এইবিলাক মানে ভাল হ'ব মানে স্কুলবিলাকৰ ভাল হ'ব আমাৰ মানে ষ্টুডেণ্টবিলাকৰ কাৰণে ভাল হ'ব কোৱালিটি এডুকেশ্যন এইটো মানে দিয়াত ভাল হ'ব আপোনালোকে জানে যে আমি 2020 চনত যেতিয়া BPFৰ পৰা আমি টেক অভাৰ কৰিছিলোঁ আমাৰ BTRৰ যিমান ডিষ্ট্ৰিক্ট আছিলে একদম বেয়া অৱস্থা আছিল শিক্ষাৰ অৱস্থাটো লাষ্ট পেনে মেট্ৰিক ৰিজাল্ট আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টত লাষ্টত আছিলে বহুত কষ্ট কৰি অলপ ডিচিপ্লিনত
মাষ্টৰবিলাকে বহুত বেয়া পাইছে ফাংচনেল হোৱাৰ কাৰণে ডেইলি স্কুলত যাব লাগে টাইমত যাব লাগে মানে শেষলৈকে থাকিব লাগে সদায় মানে ট্ৰেইনিং কিবা কিবি আমি মানে ভাল ভাল ইউনিভাৰ্চিটিবিলাকৰ লগত কানেক্ট কৰি পেলাই তেখেতসকলক বেষ্ট অফ দ্য বেষ্ট ট্ৰেইনিং দি পেলাই আমাৰ IIT গুৱাহাটীৰ লগত আমাৰ আজিম প্ৰেমজী ইউনিভাৰ্চিটিৰ লগত টাই আপ কৰি পেলাই টিচাৰ্ছ ট্ৰেইনিংটো কৰোৱা হৈছিল সেইকাৰণে বহুত টিচাৰ্ছবিলাকে বেয়াও পাইছে আমাক যে কিয় ইমান আমাক মানে হাৰাশাস্তি দিব লাগে বুলি হাৰাশাস্তি নহয় ছাৰসকল বাইদেউসকল আমাৰ বিটিআৰৰ ভৱিষ্যতৰ কাৰণে আপোনাৰ মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে এইটো কৰা হৈছিল এইটো আপোনালোকে বেয়া পাব নালাগে এইটো ভালৰ কাৰণে কৰা হৈছে এই আপোনালোকে বহুত কষ্ট কৰাৰ কাৰণে চাব চিৰাং ডিষ্ট্ৰিক্ট আজি 1 নম্বৰত আহি গ'ল বাক্সা ডিষ্ট্ৰিক্ট হায়াৰ ছেকেণ্ডেৰীত 1 নম্বৰত আহি গ'ল অসমৰ ভিতৰত এই ভাবিব নোৱাৰা কথা আছিলে মই পাহৰি গ'লোঁ বহুত ডাঙৰ এটা ইছ্যু ক'বলৈ মই পাহৰি গ'লোঁ এইটো থাকি গ'ল মই মানে বহুত বেয়া লাগিছে 5টা বছৰ তেখেতসকলে সদায় মোৰ ঘৰত আহিছিলে মোৰ অফিচত আহিছিল মোক মানে বহুত জাগাত লগ ধৰিছে বডোলেণ্ড গেষ্ট হাউচত লগ ধৰিছে বহুত বেয়া লাগিছে মানে আগৰ যে BPF চৰকাৰ আছে এই BPF চৰকাৰ শেষ সময়ত 2020 চনৰ ফেব্ৰুৱাৰী মাৰ্চ এনেকুৱা টাইমত কিছুমান মানে উইদাউট এনি ইণ্টাৰভিউ নন CSB নন চিলেকশ্যন বৰ্ড মানে চেণ্ট্ৰেল চিলেকশ্যন বৰ্ডৰ ইণ্টাৰভিউ নাপাতাকৈ একো মানে প্ৰচিডিউৰ নোহোৱাকৈ কিছুমান মানুহক মানে এপইণ্টমেণ্ট দি গৈছিল চাকৰি দি গৈছিল এইটো 500+ কিন্তু তেখেতসকলে তেখেতসকলৰ কোনো দোষ নাই তেখেতসকলে এপইণ্টমেণ্ট পাইছে চাকৰি জইন কৰিছে কাম কৰিছে বিভিন্ন বিভাগত তেখেতসকলে ছাৰ্ভিচ দি আছে ৰাইজৰ ছাৰ্ভিচ দি আছে অফিচাৰসকলক এছিষ্ট কৰি আছে ডিপাৰ্টমেণ্টৰ কামটো এছিষ্ট কৰি আছে এনেও ডিপাৰ্টমেণ্টত মানুহ নাই গতিকে তেখেতসকলে বহুত কষ্ট কৰি আছিলে তো তেখেতসকলৰ দুটা ডিমাণ্ড আছিল আপোনালোকৰ যিহেতু আপোনালোকেই এপইণ্টমেণ্ট দিছে এইটো আপোনালোকেই এই মানুহবোৰক মানে ৰিক্ৰুইটমেণ্ট দি গৈছিল ভাল কথা আপোনালোকে ৰিক্ৰুইটমেণ্ট দিছে কিবা প্ৰচেছ নহ'লে আপোনালোকে দিলে এপইণ্টমেণ্ট লেটাৰো পালে তেখেতসকলে কিন্তু তেখেতসকলে দৰমহা নাপালে চাকৰিটোও নহ'ল তো তেখেতসকলৰ দুটাই ডিমাণ্ড আছিলে এটা হ'ল তেখেতসকলক চাকৰিটো ৰেগুলাৰাইজ কৰি দিব লাগে 500+ আৰু আনটো হ'ল নহ'লে যে যিখিনি কণ্ট্ৰেকচুৱেল ষ্টাফক মানে দৰমহা দিয়া যায় এই দৰমহাটো দিব লাগে গতিকে এইখিনি আপোনালোকে ব্যৱস্থা কৰিব কিয়নো এইটো আপোনালোকৰে লেগেচি হয় আপোনালোকেই দিছিল তেখেতসকলক চ' 500+ আছে এই ল'ৰা ছোৱালীবোৰ বহুত মানে ভাল হ'ব কিছুমানৰ মানে তেখেতসকলৰ ফেমিলি আছে বহুত দূৰ দূৰণিৰ পৰা আহে ট্ৰেভেলিং এক্সপেন্সেছটো মিট কৰিব নোৱাৰে আৰু কিছুমানৰতো ল'ৰা ছোৱালীও হৈছে স্কুলত পঠাব লাগে স্কুল ফিজ দিব পৰা নাই বহুত বেয়া অৱস্থা মই ঘৰত আহি পেলাই কান্দে বেচাৰাকেইটা ভৰি ধৰে তো বহুত বেয়া অৱস্থা আছিলে মইতো মানে চৰকাৰৰ ভিতৰত মই নাছিলোঁ মই পাৰ্টিৰহে মানুহ মই পাৰ্টিৰহে জেনেৰেল ছেক্ৰেটাৰী মই বহুত চেষ্টা কৰিছিলোঁ বহুত অনুৰোধ কৰিছোঁ বহুতবাৰ মই মানে ছেক্ৰেটাৰী মানে পাৰ্চনেল ডিপাৰ্টমেণ্টৰ লগত বহিছোঁ আমাৰ ফৰ্মাৰ CM প্ৰমোদ বড়ো ছাৰৰ লগত বহুতবাৰ অনুৰোধ জনাইছোঁ মিটিং কৰাই দিছোঁ কিন্তু শেষত গৈ মানে এইটো মানে প্ৰচেছটো কৰি এইটো দিব পৰা অৱস্থাত মানে নহ'ল আৰু লাষ্ট এটা কথা এইটো কৈ পেলাই মই ফেচবুক লাইভটো শেষ কৰিম বুলি ভাবিছোঁ যে আমি 2020 চনত APPL BJP যেতিয়া আমি চৰকাৰটো মানে টেক অভাৰ কৰিলোঁ 2020 চনৰ ডিচেম্বৰ মাহৰ 15 তাৰিখে if I remember it correctly 15 ডিচেম্বৰত আমি আপোনালোকৰ পৰা চৰকাৰটো টেক অভাৰ কৰিছিলোঁ গভৰ্ণৰ ৰুলৰ পিছত কোভিডৰ পিছত আমি টেক অভাৰ কৰিছিলোঁ তেতিয়া দেখা পালোঁ হাহাকাৰ অৱস্থা প্ৰায় 2900 crore লাইবিলিটিজ 2900 crore এটা লাইবিলিটিজ আমাৰ মূৰত আছিলে বোজাত আছিলে কণ্ট্ৰেক্টৰবিলাক আহে কান্দে কয় কি ছাৰ আমি এইটো মানে কি কয় এইটো ইণ্টাৰেষ্টত পইচা লৈ পেলাই ৰাস্তাটো বনাইছিলোঁ আমি কাৰোবাৰ পৰা হাওলাত লৈ পেলাই বিল্ডিংটো বনাইছিলোঁ আমি বেংক লোন লৈ পেলাই ছাপ্লাইটো দিছিলোঁ গভৰ্ণমেণ্টক এইটো এক বছৰৰ নহয় 2011 চনৰ 12 চনৰ 13 চনৰ 2015 চনৰ এই লাইবিলিটিজবিলাক মানে তেখেতসকলে আহি পেলাই ডিমাণ্ড কৰা আৰম্ভ কৰি দিলে কি আমাক লাইবিলিটিজটো দিয়ক ছাৰ আগৰ চৰকাৰে আমাক নিদিলে আমাক দিয়ক 2900 crore আমাৰ BTCৰ বা BTRৰ বাজেটটো এনুৱেলি তেতিয়া 750 crore আছিলে এনুৱেল বাজেটটো এতিয়া গৈ চাগে 850 crore হৈছে SOPD বাজেটটো
তেতিয়া যদি 3000 crore বা 2009 crore যোনটো মানে লাইবিলিটিজ যদি দিবলগীয়া হয় তেনেহ'লে আপুনি যে এইটো মানে কাৰেণ্ট ইয়াৰৰ কামটো কেনেকৈ কৰিব আপুনি ৰাস্তা ঘাট বনাব লাগে আপুনি স্কুল বনাব লাগে কলেজ বনাব লাগে হস্পিটেল বনাব লাগে বিভিন্ন শিতানত আপুনি কাম কৰিব লাগে তো এই লাইবিলিটিজবিলাক মানে চব দিব পৰা নগ'ল বহুতখিনি লাইবিলিটিজ আমি মানে দিছোঁ মিট কৰি আহিছোঁ এতিয়া আৰু আছে লাইবিলিটিজ এইখিনি আছে এইটো যেহেতু আপোনালোকৰ দিনৰে এইটো লাইবিলিটিজ হয় 2000 মানে 11 12 13 14 15 পৰা আদি কৰি 2020 চনলৈকে এই লাইবিলিটিজটো আছে গতিকে এই লাইবিলিটিজবিলাক যাতে আপোনালোকে দিয়ে নহ'লে এই বেচাৰা কণ্ট্ৰেক্টৰবিলাক কিছুমানে বুঢ়া হৈ গ'ল কিছুমানে বহুত বেয়া অৱস্থা হ'ল ছোৱালীৰ বিয়াত মানে পইচা খৰচ কৰিব নোৱাৰিলে মানে ঘৈণীয়েকৰ বেমাৰৰ সময়ত পইচা নাছিলে বহুত কিবা কিবি এনেকৈ তেখেতসকলে কৈছিল গতিকে মই হাগ্ৰামা মহিলাৰী দেৱ আপোনাক মই বহুত মানে ৰেছপেক্ট কৰি আপোনাক মানে অনুৰোধ কৰিছোঁ লাগিলে মই আপোনাক ভৰি ধৰিম মই মানে আপুনি যেহেতু বহুত মানে অভিজ্ঞ এজন CM হয় এইটো আপোনাৰ চতুৰ্থবাৰৰ কাৰণে আপুনি CM হৈ আছে 3বাৰটো আগতে হৈ গ'ল আপুনি জানে বহুত অভিজ্ঞতা আছে আপোনাৰ এক্সপিৰিয়েঞ্চ আছে এইবিলাক কাম কাইণ্ডলি আপুনি কুইকলি কৰক কুইকলি কৰি থাকক আৰু যিখিনি প্ৰমিছ আপুনি কৰিছে যিখিনি গ্যাৰাণ্টি দিছে এইটো ফুলফিল কৰক আৰু আমাৰ যিখিনি 2-3টামান আমি অনুৰোধ কৰিলোঁ এইটো আপোনাৰ ভালৰ কাৰণে আৰু কৰিলে আপোনাৰ ভাল হ'ব কিন্তু আপোনাৰ গ্যাৰাণ্টিড আমি আপোনাক ধৰিম এজ এ অপজিশ্যন ৰেছপন্সিবল অপজিশ্যন উপায় নাই আপোনাক কৈছোঁ মই আপুনি 7,80,000 পাইছে ভোট BPF হিচাপে কিন্তু নন BPF প্ৰায় মানে 12 লাখমান ভোট আছে এই 12 লাখৰ যে সেন্টিমেন্ট এইটো আমি উপায় নাই এইটো আমি মানে কিবা কৰিব লাগিব এইটো ৰিপ্ৰেজেণ্ট কৰিব লাগিব গতিকে বন্ধুসকল বান্ধৱীসকল দাদাসকল মামা খুৰাসকল খুৰীসকল but everyone who joined me in the live and who are not joining me in the live and will watch my live later because I am going to share this on Facebook mark my words we will be a very responsible and effective opposition in the 5th BTR Council you will see we will represent the voice of the youths voice of women voice of elderly people voice of the person with disabilities voice of the weaker section of the society we are going to be a very effective we will not disrupt the proceedings of the government systems of the government but we will hold them accountable and we will make every efforts to keep them transparent and that is the role of the opposition in democracy and we will perform our duties so stay tuned I'll keep coming live I did not make a press conference because when I make press conference they will cut little from here from little from there and they will misquote me and they will just kind of not fully represent whatever we are saying so the Facebook live is one of the good option to connect with you and thank you so much it's been a very lengthy Facebook live I don't wish to do very long Facebook live but I am doing it today in future I will do much shorter Facebook live thank you so much and please do join me in future too thank you I expect যে প্ৰথম যে তেখেতসকলৰ এক্সিকিউটিভ কাউন্সিল হ'ব এক্সিকিউটিভ কাউন্সিল মিটিং যে হ'ব ইচি মিটিঙত তেখেতসকলে BTRৰ আনএমপ্লয়েড ইউথ সকলৰ কাৰণে 100 crore তেখেতসকলে এলোকেট কৰিব লাগে এইটো খালি আৰু মানে পেপাৰত নহয় নট অন পেপাৰ একচুৱেল টাৰ্মছত যাতে 100 crore তেখেতসকলে আমাৰ BTRৰ আনএমপ্লয়েড ইউথ সকলৰ কাৰণে এইটো এলোকেট কৰে তেখেতসকলে প্ৰমিস কৰিছে প্ৰত্যেকবাৰে মিটিঙত কৈছে মই শুনিছোঁ হাগ্ৰামা মহিলাৰী দেৱে কৈছে BPFৰ বিভিন্ন নেতাসকলে কৈছে ফেচবুকত লিখিছে ফেচবুক লাইভত কৈছে মিডিয়াত কৈছে গতিকে আপোনালোকে এই গ্যাৰাণ্টিটো আপোনালোকে ফুলফিল কৰিব প্লিজ এইটো প্ৰথম এক্সিকিউটিভ কাউন্সিলত আপোনালোকে এইটো প্ৰমিসটো ফুলফিল কৰিব এই প্ৰথম এক্সিকিউটিভ কাউন্সিলত যদি 100 crore এলোকেশনটো দেখা নাপায় তো আপোনালোকে বেয়া নাপাব এইটো আমি যেহেতু বিৰোধী দল মানে কিবা বহিছো বিৰোধীৰ আসনত বহিছো আমি এইটো কিন্তু আপোনালোকক সদায় ৰিমাইন্ড কৰি থাকিম 100 crores in the first executive council meeting for the unemployed youths of Bodoland